Hi friends, welcome to my YouTube channel Kishore ZG Nath. আজি সকলোৱে জানে কৃষ্ণ জন্মাষ্টমী আৰু কৃষ্ণ জন্মাষ্টমী দিনাখন আমি আজি আহিছো উত্তৰ গুৱাহাটী অৱস্থিত হৰকৃষ্ণ মন্দিৰত। তো ভগৱান শ্ৰীকৃষ্ণ সকলোকে ভালে ৰাখক, আপোনাক আপোনাৰ পৰিয়ালটোক আৰু মোৰ ইউটিউব চেনেলৰ সকলো চাওক কিমান ভিৰ। এইটো মাত্ৰ চেণ্ডেলটো আহিলা এতিয়া মানে মন্দিৰৰ এণ্ট্ৰি হোৱাৰ আগত চেণ্ডেলবিলাক থ'ব লাগে। চাওক এইফালে কি ধুনীয়াকৈ লিখিছে I love Krishna। অন্যদিনাৰ দৰে আজি একেবাৰে পৰিৱেশ নাই, আজি একদম উত্তৰ গুৱাহাটী হৰেকৃষ্ণ মন্দিৰৰ একদম লুকছে সলনি কৰি দিছে। চাওক কি ডেকৰেশ্যন, একো চিনিয়ে নাপায়, মজা ডেকৰেশ্যন বনাইছে আল্টিমেট। এই উত্তৰ গুৱাহাটীৰ হৰেকৃষ্ণ মন্দিৰৰ এটা নতুনত্ব হ'ল কি, মানে এই মন্দিৰটো বিল্ডিঙৰ প্ৰথম মহলাত আছে। এই মন্দিৰটো আচলতে গাঁৱত নাই, আচলতে এইফালে চিৰিৰ ওপৰত উঠি যাব লাগে। চাওক এইটো এণ্ট্ৰি গেট আৰু এইটো আউট গেট, ওপৰত নামি আহে। তো গৈ আছো আপোনালোকক দেখাই আছো ওপৰত গৈ কিনে সকলো ওপৰত যোৱা লাইন চাওক, এই লাইন চাওক না। আপোনালোকে এটা কথা জানে নাই, হৰেকৃষ্ণ মন্দিৰটো কেৱল এটা মন্দিৰে নহয়, এটা মুভমেণ্ট হয়। গোটেই ইণ্টাৰনেশ্যনেলত এইটো এটা মুভমেণ্ট হয়। আপোনালোকে ইস্কন নাম শুনিছেনে? ইস্কন কোনো এটা মানুহৰ নাম নহয়, কোনো এটা ভগৱানৰ নাম নহয়, এইটো এটা ইণ্টাৰনেশ্যনেল ছ'চাইটি হয়। ইয়াৰ ফুল নাম ক'ব গ'লে হয় ইণ্টাৰনেশ্যনেল ছ'চাইটি অফ কৃষ্ণা কনচিয়াছনেছ। আৰু এই ছ'চাইটিটোত আমাৰ ভগৱান শ্ৰীকৃষ্ণই লিখি থৈ যোৱা যি বাণী, সেই বাণী এই সমগ্ৰ বিশ্বৰ দৰবাৰত বিলাবৰ কাৰণে এই ছ'চাইটিটো সংস্থাপন কৰা হৈছে। আৰু এই ইস্কনৰ আণ্ডাৰত সমগ্ৰ বিশ্বত প্ৰায় 850টা মন্দিৰ এই সমগ্ৰ বিশ্বত প্ৰতিষ্ঠিত হৈছে। আৰু আমি ভাগ্যৱান যে আমাৰ গুৱাহাটীতো, উত্তৰ গুৱাহাটীত এই হৰেকৃষ্ণ মন্দিৰটো আৰু এই ইস্কন পোন প্ৰথমবাৰৰ বাবে প্ৰতিষ্ঠা কৰিছিল আমাৰ স্বামী প্ৰভুনাথজী। ইয়াতে এটা স্বামী প্ৰভুনাথজীৰ ধুনীয়াকৈ মূৰ্তি বনাই থৈ দিছে, আপোনালোকক দেখাইছোঁ অলপ পিছত। আৰু তেওঁ 1964 চনত ভাৰতৰ পৰা আমেৰিকালৈ গৈ তাত বিদেশৰ মানুহ গোট খুৱাই আমাৰ শ্ৰীকৃষ্ণই দি যোৱা বাণীবিলাক তেওঁলোকৰ আগত ব্যক্ত কৰাই বুজনি দি তেওঁলোক শ্ৰীকৃষ্ণৰ ভক্ত কৰি তুলিছিল। আৰু তাতে পোনপ্ৰথমবাৰৰ বাবে হৰেকৃষ্ণ মন্দিৰ স্থাপন কৰিছিল। হৰে কৃষ্ণ ভাইয়া। আৰু এইফালে আছে হৰেকৃষ্ণ মন্দিৰৰ মেইন মন্দিৰটো, ইয়াত ধুনীয়াকৈ পূজা চলি আছে। তো আহিলোঁ আজি বহুত এটা চৰ্চিত আৰু সম্প্ৰচাৰিত নাম হৰেকৃষ্ণ মন্দিৰ। আজি কৃষ্ণ জন্মাষ্টমী দিন হিচাপে ইয়াতে ধুনীয়াকৈ এটা অনুষ্ঠান পৰিৱেশন কৰি থকা হৈছে। সকলোবোৰ আপোনালোকক দৃশ্য দেখাই আছোঁ, চাই যাওক মাত্ৰ। আৰু এইফালে চাওক হৰেকৃষ্ণ মন্দিৰৰ মেইন মন্দিৰটো, সঁচাকৈ এটা সুন্দৰ আৰু অতুলনীয় মন্দিৰ হৰেকৃষ্ণ মন্দিৰ। সঁচাকৈ কি এটা আল্টিমেট ডেকৰেশ্যন বনাইছে, চাওক না। ইয়াতে কি মজাকে লিখিছে শ্ৰীকৃষ্ণ জন্মাষ্টমী মহোৎসৱ, তো ধুনীয়াকৈ ফুলেৰে বনাইছে, চাওকচোন। ৱাও। হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰামা 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 হৰে হৰে। একবাৰ আহিলোঁ ওপৰত, আকৌ নামি গ'লোঁ, আকৌ উঠিছোঁ, এনেকৈ থাকিম আজি। থাপনাখন চাওক না কি সজাইছে ফুলেৰে। ৱাও। দেখালোঁ আপোনালোকক শ্ৰী প্ৰভুপাদজীৰ প্ৰতিমূৰ্তিটো, আপোনালোকক দেখালোঁ, যিয়ে আমাৰ ভগৱান শ্ৰীকৃষ্ণই দি যোৱা প্ৰধান বাণীসমূহ, মূল্যৱান বাণীসমূহ, যিয়ে এই সমগ্ৰ বিশ্বৰ দৰবাৰত বিলাই দিলে।
বহুত বহুত ধন্যবাদ তেওঁ আচলতে এজন মানুহ নহয়, এজন মানৱৰূপী ভগৱান হয়। দাদা এজন আছে, তেওঁৰ পৰা জানিব বিচাৰিম অলপমান। দাদা হৰে কৃষ্ণ। হৰে কৃষ্ণ। দাদা আমাৰ এই হৰে কৃষ্ণ মন্দিৰৰ মই শুনা মতে ইস্কনৰ আণ্ডাৰত মানে থকা বুলি মই গম পাইছোঁ। ইস্কন বাংলোৰৰ আণ্ডাৰত। আপুনি মোৰ দৰ্শকসকলে অলপমান কিবা জনাব পাৰিবনে এই হৰে কৃষ্ণ মন্দিৰৰ বিষয়ে? এই হৰে কৃষ্ণ মন্দিৰৰ মেইন মটিভটো কি হয়? হৰে কৃষ্ণ মন্দিৰ গোটেই বিশ্বত চব দেশত হৰে কৃষ্ণ মন্দিৰ হয়। আমাৰ উদ্দেশ্য হয় কৃষ্ণ প্ৰেম চবক দিবলৈ, সেইটোৱে আমাৰ উদ্দেশ্য, বেলেগ একো নাই। তেখেতে গোটেই পৃথিৱীত কৃষ্ণৰ নামত প্ৰচাৰ কৰিছিলে, সেইটোৱে আমাৰ উদ্দেশ্য। দাদালৈ বহুত বহুত ধন্যবাদ। তেওঁ বহুত ব্যস্ততাৰ মাজতো মোক অলপমান টাইম দিলে, আপোনালোকক অলপমান হ'লেও হৰে কৃষ্ণ মন্দিৰৰ বিষয়ে বুজালে। যি পতা লৈছোঁ আপোনালোকক দেখাইছোঁ ফুটটো হৰে কৃষ্ণ মন্দিৰ, এটা বেলেগ ধৰণৰ ফুট। হৰে কৃষ্ণ হৰে কৃষ্ণ 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 হৰে 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 ৰামা 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 হৰে হৰে। হৰে কৃষ্ণ হৰে কৃষ্ণ। গ্ৰুপ আছে যে টাচ কৰাই দিব লাগে। হৰি বল হৰে কৃষ্ণ হৰে কৃষ্ণ। ফটো পাই গৈছে, হৰি বল हरे कृष्णा हो गया चलिए चलिए चलिए। দৰ্শন কৰিলোঁ মেইন মন্দিৰ। এতিয়া তলত গৈছোঁ, প্ৰসাদ গ্ৰহণ কৰিম। আপোনালোকক গোটেইখিনি দেখাইছোঁ, দেখাইছোন চাওক না কি মজাকে বনাইছে। ইয়াতে চাওক কি ধুনীয়াকৈ লিখিছে লাইটেৰে, আই লাভ কৃষ্ণা। তো দেখাইছোঁ আপোনালোকক উত্তৰ গুৱাহাটী হৰে কৃষ্ণ মন্দিৰৰ দৃশ্যসমূহ আপোনালোকক, আৰু আগলৈ দেখাই যাম আপোনালোকে চাই থাকক। এতিয়া আমি গৈ আছোঁ মহাপ্ৰসাদ গ্ৰহণ কৰিবলৈ। চাওক ইয়াতে মহাপ্ৰসাদ দি আছে, যিটো আমি ক্ষীৰ বুলি কওঁ, পায়স। এইটো হৰে কৃষ্ণ মন্দিৰৰ কৃষ্ণ জন্মাষ্টমী উপলক্ষে এই ক্ষীৰ দিয়া হৈছে ইয়াতে। পায়া প্ৰসাদ দে দিয়ক, প্ৰসাদ। থেংক ইউ। আপোনালোকো লৈ লওক মহাপ্ৰসাদ। তো দেখালোঁ আপোনালোক সকলো। ইয়াতে মহাপ্ৰসাদো দি আছে। মহাপ্ৰসাদ মানে ভাত। আমি ভাত গ্ৰহণ নকৰিলোঁ কাৰণ ইয়াতে বহুত লাইন, মানুহৰ বহুত ভিৰ আছে, সেইকাৰণে আমি ভাত নাখালোঁ বাৰু। হৰে কৃষ্ণ মুভমেণ্টৰ ফালৰ পৰা ইয়াতে এটা সুন্দৰ কাম মানে পদক্ষেপ লোৱা হৈছে যে প্ৰতিদিনে ইয়াৰ পৰা প্ৰায় 1000 মানুহক আহাৰ দান কৰে। GMC হস্পিটেল, কেঞ্চাৰ হস্পিটেল আৰু MMCH, আৰু লগতে আমাৰ মাজতে হৈ যোৱা যি অসমৰ বানপানীৰ সমস্যা, এই বানপানীৰ সমস্যাত ভুগি থকা আমাৰ জনসাধাৰণ ৰাইজৰ বহুত 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 বেছি ইয়াৰ পৰা সাহায্য প্ৰদান কৰা হৈছে। তো বহুত বহুত বেছি ধন্যবাদ থাকিল হৰে কৃষ্ণ মুভমেণ্টৰ ফাললৈ মোৰ তৰফৰ পৰা। আৰু আগুৱাই লৈ যাওক হৰে কৃষ্ণ মুভমেণ্টক, ভগৱান শ্ৰীকৃষ্ণ এইখিনি শক্তি দিয়ক। যোৱাৰ পাকখনতে ইয়াতে মই লগ পালোঁ প্ৰভু।
হৰে কৃষ্ণ প্ৰভু আমাৰ ইয়াতে উত্তৰ গুৱাহাটীৰ হৰে কৃষ্ণ মন্দিৰ এটা ধুনীয়া এটা বৰ্তমান প্ৰচাৰিত আৰু মানে সকলোৱে জনা তাত মন্দিৰ এইটো সকলোৱে এটা আহিছে প্ৰায় ময়ো ইয়াৰে আগত বহুতবাৰ আহিছোঁ কিন্তু আজি কৃষ্ণ জন্মাষ্টমী হিচাপে আজি প্ৰথমবাৰ আহিছোঁ বহুত ডাঙৰকৈ ইয়াতে জন্মাষ্টমীটো পালন কৰা হৈছে বহুত ভাল লাগিল আপোনালোকৰ হৰে কৃষ্ণ মন্দিৰটোৰ বিষয়ে আপুনি অলপমান মোৰ দৰ্শনাৰ্থীসকলক অলপমান জনাই দিয়ে হৰে কৃষ্ণ হৰে কৃষ্ণ শ্ৰীকৃষ্ণ জন্মাষ্টমী মহোৎসৱ হয় আমাৰ অসমৰে আমাৰ এই যিটো হৰে কৃষ্ণ মুভমেণ্ট গুৱাহাটী পালন কৰি আহে হয় সেইটো সকলোতকৈ ডাঙৰ হয় আৰু এনেকুৱা ইমান ডাঙৰ জন্মাষ্টমী অসমৰ বেলেগ ঠাইত বৰ্তমান নাই ফাৰ্ষ্ট আমাৰ হৰে কৃষ্ণ মুভমেণ্ট এতিয়া নহয় 2009ৰ পৰা হৰে কৃষ্ণ মুভমেণ্ট আছে আৰু 2013ৰ পৰা বহুত ডাঙৰ ডাঙৰ ইভেণ্ট আমি কৰা গৈছে আগতে গুৱাহাটীত কৰা গৈছিল সোণাৰাম হাইস্কুল খেলপথাৰত তো আমাৰ এতিয়া যে স্থায়ী হ'ল তো তেতিয়া আমাৰ ইয়াতে কৰা হৈছে চ' সকলোৱে আহক আপোনালোকে শ্ৰী নিতাই গৌৰ সুন্দৰ শ্ৰী ভিতৰত যিটো ভগৱানৰ বিগ্ৰহ আছে যি জগন্নাথ বলদেৱ সুভদ্ৰামাই ৰাধা শ্যামচন্দ্ৰ ভগৱান আছে আপোনালোকে দৰ্শন কৰক আপোনালোকে হৰিনাম লওক সকলোৱে হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে এইটো কলিযুগৰ যুগ ধৰ্ম হৰিনাম সংকীৰ্তন আপোনালোকে সকলোৱে হৰিনাম লওক সকলোৱে প্ৰসাদেই খাওক মন্দিৰ দৰ্শন কৰক ইয়াতে আহক এই অনুভূতি আপোনালোকে পাব আৰু প্ৰভু আমাৰ এই হৰে কৃষ্ণ মন্দিৰটো মই মানে শুনামতে এই ইস্কনৰ ফালৰ পৰা মানে ইস্কন বেংগলোৰৰ এইটো ব্ৰাঞ্চ হয় হৰে কৃষ্ণ মুভমেণ্ট গুৱাহাটী ইস্কনৰ আণ্ডাৰত আমাৰ হৰে কৃষ্ণ মন্দিৰ গোটেই ৱৰ্ল্ডত আছে থকা বুলি মই শুনিছোঁ আৰু কিমান মান আছে আমাৰ হৰে কৃষ্ণ 850তকৈ বেছি আছে হৰে কৃষ্ণ মন্দিৰ বৰ্তমান গোটেই পৃথিৱীতে কোনো এখন দেশ নাই য'ত হৰে কৃষ্ণ মন্দিৰ নাই আৰু সেয়েহে আমাৰ অসমতো নৰ্থ গুৱাহাটীত IITৰ ওচৰত হৰে কৃষ্ণ মন্দিৰ আছে আপোনালোকে এইটো সেইকাৰণে অকল মন্দিৰে নহয় এইটো এটা ইনষ্টিটিউট য'ত ভগৱানৰ বিষয়ে বুজি পোৱা হয় আত্মা সম্বন্ধে জ্ঞান পোৱা যায় তো এইটো এটা স্পিৰিচুৱেল ইনষ্টিটিউট হয় চ' আপোনালোকে প্লিজ ৱেলকাম এভৰিৱান সকলোকে আমি আদৰণি জনাইছোঁ সকলোৱে আহক শ্ৰীকৃষ্ণ জন্মাষ্টমী উপলক্ষেই নহয় আপোনালোকে প্ৰত্যেক দিনাই আমাৰ একচুৱেলি মন্দিৰত প্ৰতিদিনা মন্দিৰ খোলা থাকে প্ৰতিদিনা খোলা থাকে প্ৰতিদিনা ফেষ্টিভেল আমাৰ মন্দিৰত এনেকুৱা নহয় যে আমি বছৰৰ মূৰত এটা মাহত আমি ভক্তি কৰিছোঁ তেনেকুৱা নহয় গোটেই আমাৰ প্ৰতিদিনে ভক্তি হয় বহুত বহুত ধন্যবাদ থাকিল ভাল লাগিল আৰু আকৌ আহিম আপোনালোকে আহক হৰে কৃষ্ণ মন্দিৰলৈ ধন্যবাদ হৰে কৃষ্ণ তো দেখালা আপোনালোকক হৰে কৃষ্ণ মন্দিৰ আজিলৈ এইখিনি আছিল ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম মই আজিলৈ এইখিনি আছিল তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট আৰু যদি কোনোবা মোৰ চেনেলত নতুনকৈ চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে যেন তো বাই বাই